Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ আন এটি টপিকৰ ওপৰত ভিডিঅ' লৈ আনিছোঁ। আজি এই টপিকটো হৈছে মিচিং নম্বৰ ৰিজনিঙৰ ওপৰত। মিচিং নম্বৰ ৰিজনিং আমি বিভিন্ন এক্সামসমূহত দেখোঁ, গতিকে আজি এই কেইটামান কুৱেশ্যন এনচাৰ লৈ আনিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহে আপোনালোকক নিশ্চয় হেল্প কৰিব বুলি ভাবিছোঁ, কাৰণ ৰিজনিংসমূহত আমি দেখোঁ যে প্ৰেক্টিছ কৰি থাকিলে বেছি ৰিভাইজ দি থাকিলে সেইবোৰ সলিউশ্যন কৰিবলৈ ইজি হয়। গতিকে আপোনালোকে এই ভিডিঅ'টো প্ৰেক্টিছ হিচাপে ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু চাই পেলাই কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব নাপাহৰিব। আৰু আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। এতিয়া কুৱেশ্যনটো ফাৰ্ষ্টত দিয়া আছে। এতিয়া ইয়াত দিছে প্ৰথম পাৰ্টটোত কৈছে 14 আৰু 2 দিছে, তাৰপিছত নেক্সটত দিছে 7 আৰু দেখিছোঁ আমি প্ৰত্যেকটা কলমতে 7 দিয়া আছে, প্ৰত্যেকটা পাৰ্টতে 7 দিয়া আছে। গতিকে এতিয়া ইয়াৰে দুটা পাৰ্টত দি দিছে গোটেইকেইটা নম্বৰ, কিন্তু থাৰ্ড পাৰ্টটোত কুৱেশ্যন মাৰ্ক দিয়া আছে। গতিকে আমাক এই কুৱেশ্যন মাৰ্কটোৱে আমি উলিয়াব লাগে। এই কুৱেশ্যন মাৰ্কটো আমি কেনেকৈ উলিয়াম প্ৰথমতে তাক চাম। তাক চাবলৈ কাৰণে কি কৰিম, প্ৰথম পাৰ্টটো আমি কেনেকৈনো কি টেকনিক লগাই এই প্ৰথম পাৰ্টটো হ'ল, ইয়াত প্লাছ কৰিলে নে ডিভাইডেড কৰিলে নে সেই গোটেইখিনি আমি প্ৰথম জানি লওঁ। এতিয়া দিছে ইয়াত 14 আৰু তাৰপিছত কৈছে 2 দিছে। গতিকে এইটো সিটোৰ লগত কি ৰিলেশ্যন হ'লে কেনেধৰণে আমি 7 পাম সেইটো চাম। গতিকে 14ৰ লগত যদি আমি 14 ডিভাইডেড বাই 2 কৰোঁ তেনেহ'লে কিমান পাম, 7 নাপামনে? পালোঁ। নেক্সট এতিয়া দিছে 28 দিছে, 28 ডিভাইডেড বাই 4 যদি কৰোঁ আমি কিমান পাম, 7 পাম, হয়নে? নেক্সট আমাক দিছে 35। এতিয়া 35ৰ লগত কি ডিভাইডেড কৰিলে হৰণ কৰিলে আমি 7 পাম সেইটো আমি চাম। 35ৰ লগত আমি যদি 5 এটা হৰণ কৰি দিওঁ অৰ্থাৎ ডিভাইডেড কৰি দিওঁ, চ' ডিভাইডেড বাই 5 কৰিলে 35ৰ লগত কিমান পাম, আমি 7 পাম। গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব, ইয়াৰ অপশ্যন এটো কাৰেক্ট হ'ব। ইয়াত মাজত 5 বহিব। গতিকে ইয়াৰ মিচিং নম্বৰটোৰ কাৰেক্ট এনচাৰটো হৈছে 5। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া আমি কুৱেশ্যন 2টো চাম। কুৱেশ্যন 2টোত দিছে প্ৰথম চাৰ্কলটোত দিছে 88 আৰু 176। নেক্সটৰ চাৰ্কলটোত কৈছে যে 45 3 দিছে আৰু 135 বুলি ওপৰত দিছে। গতিকে এই দুটা আমি এতিয়া গম পাইছোঁ, এই দুটাৰ লগত কিবা এটা হয় প্লাছটো কৰিলে নহ'ব, কি কৰিব লাগিব, মাল্টিপ্লাই কৰিব লাগিব। এতিয়া চাওক মই লিখি দিছোঁ আপোনালোকৰ হেল্প হোৱাকৈ। 88 মাল্টিপ্লাই 2 কৰিলে আমি পাই গ'লোঁ 176। নেক্সট 45 মাল্টিপ্লাই 3 কৰি দিলে আমি কিমান ল'লোঁ, 135। তেনেধৰণে ইয়াত আমাক কি দিছে, যিটো আমাক কুৱেশ্যন মাৰ্ক উলিয়াব দিছে 56 7 দিছে। গতিকে আমি কি কৰিব লাগিব, 56 মাল্টিপ্লাই 7, তেতিয়া ইজুকেল আমি কিমান পালোঁ, 392। গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব, অপশ্যন এটো কাৰেক্ট হ'ব। 392 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। চ' আশা কৰিছোঁ এইটো ইজিয়ে হয়, বুজিবলৈ টান বিশেষ নহয়। গতিকে আপোনালোকৰ টেকনিকটো আপোনালোকে ইজিলি বুজি পাইছে। চ' নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। এতিয়া কুৱেশ্যন 3টো আমি চাম। কুৱেশ্যন 3টোত দিছে প্ৰথমটোত কি কৈছে 14 12 আৰু 26 দিছে। এতিয়া এইটো কি কৰিব লাগিব, প্ৰথম পাৰ্টটো চাই লওঁ আমি। প্ৰথম পাৰ্টটোত আমি যদি 14ৰ লগত প্লাছ 12 কৰি দিওঁ একেবাৰে ইজিকৈ আমি কিমান পাই গ'লোঁ, 26 পাই গ'লোঁ। গতিকে কি কৰিব লাগিব, কি কৰিলে আমি যিটো আমাক কুৱেশ্যন মাৰ্ক দিছে সেইটো আমি উলিয়াব পাৰিম, প্লাছ কৰিব লাগিব। একেবাৰে ইজি। গতিকে আপোনালোকে একেবাৰে হাৰ্ডকেইটা মই আজি অনা নাই, ইজি আনিছোঁ, কিন্তু ইজিকেইটাও কনফিউজ হৈ যায়। গতিকে এইকেইটা ইজিকৈ আপোনালোকৰ কাৰণে আনিছোঁ, যাতে আপোনালোকে এইবোৰ এক্সামত আহিলে ভালদৰে ছল্ভ কৰিব পাৰিব। চ' নেক্সট পাৰ্টটো চাওঁ। নেক্সট পাৰ্টটোত দিছে 12 9। গতিকে কি কৰিব লাগিব, আগৰটোত আমি দেখিলোঁ প্লাছ কৰিলোঁ, গতিকে 12 + 9 ইজুকেল 21 হৈ গ'ল। আৰু গতিকে 39 প্লাছ কি কৰিব লাগিব, 6 কৰিব লাগিব, তেতিয়া আমি কিমান পাম, 45 পাই যাম। গতিকে অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, 45 হ'ব। কুৱেশ্যন মাৰ্কত বহিব 45, প্লাছ কৰিলে এইটো ওলাই যায়। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ।
এতিয়া আমি চাম কুৱেশ্যন 4টো কুৱেশ্যন 4টো দিছে 4টা পাৰ্ট এতিয়া 4টা পাৰ্টত আমি এতিয়া কি কৰিম 4টা পাৰ্ট এতিয়া দেখিছে আপোনালোকে এফালৰ পৰা পথালিকে গ'লে আমি নাপাওঁ যেটো আমাক ওলাব দিছে এটো আমি কৰিব নোৱাৰো কাৰণ কোৱেশ্চন ইয়াত সিধাকে থিয়কে যদি আমি যাও এনেকে কি কৰিব লাগিব 4 লগত যদি আমি 14 টো মাল্টিপ্লাই কৰি দিও আৰু 8 টো মাল্টিপ্লাই কৰি দিও গতিকে এই তিনটা নম্বৰ যদি আমি গুটেকিটাই ইটো ইটো লগত পূৰণ কৰি দিও মাল্টিপ্লাই কৰি দিও তেতিয়া আমাৰ যেটো কাৰেক্ট আনসাৰ হেতু ওলাই যাব তাৰ মানে 4 multiply 14 multiply 8 ইজুকেল কিমান পালো আমি 448 সো নেক্সট যেটো পার্ট আছে এটো চাও 3 দিছে 3 multiply 15 multiply 16 কিমান পালো 720 হৈ গল গটিকে আমাক যেটো কোৱেশ্চন মাৰ্ক ওলাব দিছে হেতু আমি এতিয়া ইজিলি পাই যাম কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব হয়নে গটিকে 6 multiply 17 multiply 3 কিমান পালো 306 so option A হবো ইয়াৰ কারেক্ট आंसर 306 হবো এই কোৱেশ্চন মাৰ্কটো মিসিং নম্বৰ উত্তৰটো হৈছে 306 এতিয়া আমি কোৱেশ্চন 5 টো চাও কোৱেশ্চন 5 টো দিছে প্ৰথম পাৰ্টটোত কৈছে এফালে 2 দিছে 5 দিছে 3 দিছে 6 দিছে চাৰিটা ডাইৰেকচনত চাৰিটা নম্বৰ দি দিছে একে ধৰণে ইটোটো দিছে আৰু যেটো 3 নম্বৰ পাৰ্টত আমাক কোৱেশ্চন মাৰ্কটো সলভ কৰিব দিছে সো ইয়াৰ মই লিখি দিছো যাতে আপোনালোকে সহজে বুজিবলে ভাল হয় হেকাই লিখি দিছো এতিয়া আমি চাম 3 এটা 3 লগত আমি 6 যদি মাল্টিপ্লাই কৰি দিও 18 পাই গলো 18 ৰ লগত এতিয়া 18 পাই গলো এতিয়া 18 টো আমাৰ থাকিলে তাইছে নেক্সট আমি কি কৰিম 5 আৰু 2 লগত 5 multiply 2 কৰিলো 10 কৰিলো 18 আৰু 10 আমি এতিয়া প্লাস কৰিলো প্লাস কৰিলে কিমান পালো 28 পাই গলো সো নেক্সট টো একে ধৰণে হ'ব 5 multiply 12 ইজুকেল 16 60 পালো 5 multiply ইজুকেল 16 7 multiply 3 কিমান পালো 21 পালো গটিয়া 5 multiply 12 কোতে আমি 60 পালো গটিয়া আৰু হে 60 আৰু প্লাস 21 যদি আমি প্লাস কৰি দিও 60 লগত 21 প্লাস কৰিলে 81 পাই গলো আমাক যেটো দিছে উলিয়াব দিছিলে এতিয়া আমাৰ ইজি হ'ব আমি এটি কি কৰিম 14 multiply 2 কিমান পালো 28 প্লাস 2 পিছত তাইছে আমি কি কৰিম 7 multiply 9 63 কৰিলো এটি 28 plus 63 যদি আমি কৰি দিও কিমান পালো 91 পাই গলো সো আমাৰ কোৱেশ্চন মাৰ্কটো সলভ হৈ গল অপচন এ হ'ব ইয়াৰ কারেক্ট आंसर সো আশা কৰিছো আপোনালোকে এই গুটেকিটা 5টা কোৱেশ্চনৰ মিসিং নম্বৰ आंसर ভালদৰে মই উলুৱাটো মই যিকিটা টেকনিক কৈছো আপোনালোকে ভালদৰে বুজি পাইছে ভিডিওটো শেষলৈকে চাইছে বুলি মই আশা ৰাখিছো আৰু ভিডিওটো চাই যদি ভাল পাইছে লাইক কৰিব আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত জনাব আৰু এনে ধৰণৰ ভিডিও আগলৈকে যদি আপোনালোকে চাই থাকিব বিচাৰে মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লব মই এই চেনেলটো এনে ধৰণৰ ভিডিওসমূহ আপোনালোকে পাই থাকিব গটিকে আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ